ইয়ালৈ মই কিছুদিন আগতে সংকল্প সমাৰোহৰ বাবে আলোচনা কৰাৰ বাবে ডিব্ৰুগড়ত আহিছিলোঁ। প্ৰথম আমি চিন্তা কৰিছিলোঁ যে কোনখন ফিল্ডত কৰিলে আমাৰ যিখিনি কাৰ্যকৰ্তা আহিব তাক লৈ আমি এখন সুন্দৰ মিটিং কৰিব পাৰিম। দুবাৰ তিনিবাৰ অহাৰ পিছত সাহস বাঢ়ি গ'ল। আমাৰ কাৰ্যকৰ্তাসকলে ক'লে যে সংকল্প সমাৰোহত আমি 1.5 লাখ মানুহ একেলগ হ'ম। আৰু সঁচাকৈ আজি আপোনালোকে এই মঞ্চৰ পৰা আমি দেখিছোঁ যে 1.5-2 লাখ মানুহ আজি ডিব্ৰুগড়ত ইয়াত সমবেত হৈ এক নতুন ইতিহাস ৰচনা কৰিলে। ভাৰতীয় জনতা পাৰ্টীয়ে ডিব্ৰুগড়ত আজিলৈকে ইমান ডাঙৰ মিটিং কৰিব পৰা নাছিল। এইখনে আটাইতকৈ ডাঙৰ মিটিং আমি কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াৰ দ্বাৰা এটা কথা নিশ্চিত হ'ল যে 2021ত বিজেপিয়ে এজিপিয়ে চৰকাৰ কৰিবই। আজি সেই কথাটো নিশ্চিত হ'ল। মই আপোনালোকক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই সংকল্প সমাৰোহত আমি কিয় উপস্থিত হৈছোঁ? কিছুদিন আগৰ পৰাই, বিশেষকৈ ডিচেম্বৰ মাহৰ পৰাই এছাম লোকে অসমখনক অস্থিৰ কৰিবলৈ এক ভয়ানক ষড়যন্ত্ৰ ৰচনা কৰিছিল। নাগৰিকত্ব আইনৰ সুযোগ লৈ অসমখনক আকৌ আন্দোলন হিংসাৰ পথলৈ লৈ যাব খুজিছিল, পঢ়াৰ পৰিৱেশ বিঘ্নিত কৰিছিল, ৰাজ্যখনত উন্নয়নৰ প্ৰক্ৰিয়া স্থবিৰ কৰি দিবলৈ তেওঁলোকে ষড়যন্ত্ৰ কৰিছিল। আমি কেতিয়াও শুনা নাছিলোঁ যে আন্দোলনৰ নামত কোনোবাই আহি চাবুৱাত আমাৰ বিনোদ হাজৰিকাৰ ঘৰ জ্বলাই দিব। আমি কেতিয়াও শুনা নাছিলোঁ যে আন্দোলনৰ নামত কোনোবাই শংকৰদেৱ কলাক্ষেত্ৰখনকো আক্ৰমণ কৰিবলৈ সিদ্ধান্ত ল'ব। আমি অসম আন্দোলন দেখিছিলোঁ, কিন্তু এনেকুৱা আন্দোলন মই দেখা নাই যে দৰা কইনাক গাড়ীৰ পৰা নমাইকৈ জয় অসম বুলি কওক, নহ'লে বিয়াত যাব নিদিওঁ। এনেকুৱা আন্দোলন আমি দেখা নাছিলোঁ। আমি অসমত আন্দোলন দেখিছিলোঁ, মানুহে জীৱন বলিদান কৰিছিল বিদেশী নাগৰিক বহিষ্কাৰৰ কাৰণে। মানুহে নিৰ্বাচনত ভোট দিব যোৱা নাছিল। কিন্তু এনেকুৱা আন্দোলন মই দেখা নাছিলোঁ যে আন্দোলন দিনত কৰিব আৰু ৰাতি চান্দা তোলাৰ কাম কৰিব। তেনেকুৱা আন্দোলনো আমি কেতিয়াও দেখা পোৱা নাছিলোঁ। আজি 10, 11, 12 তাৰিখে গুৱাহাটী মহানগৰত এটা ৰাস্তা, এটা ৰেলিং বাকী থোৱা নাছিল। টায়াৰ জ্বলাই ৰেলিং ভাঙি গুৱাহাটী মহানগৰখন বিধ্বস্ত কৰি দিয়া হৈছিল। উজনিত আমাৰ কাৰ্যকৰ্তাসকলৰ ঘৰত গৈ পঞ্চায়তৰ পৰা ৰিজাইন কৰক, নহ'লে আপোনাৰ ঘৰত আন্দোলন কৰিম। পঞ্চায়তৰ পৰা ৰিজাইন কৰক, বিজেপিৰ পৰা ৰিজাইন কৰক। এনেকুৱা কাৰ্যসূচী অসম আন্দোলনৰ দিনতো কোনেও লোৱা নাছিল। কিয় বিজেপিৰ পৰা ৰিজাইন দিব লাগে? কিয় পঞ্চায়তৰ প্ৰেচিডেণ্টৰ পৰা ৰিজাইন দিব লাগে? তাৰ মানে আন্দোলনৰ উদ্দেশ্য ৰাজনৈতিক আছিল। বিজেপিৰ মানুহবিলাক ঘৰত সোমাই থাকিব আৰু তেওঁলোকে ৰাজপাট দখল কৰিব, এই আন্দোলনৰ উদ্দেশ্য আছিল। আজি এই মঞ্চৰ পৰাই মই যিসকলে অসমখনৰ শান্তি নষ্ট কৰিব খুজিছিল তেওঁলোকক স্পষ্ট কৰি দিওঁ যে বিজেপিৰ কাৰ্যকৰ্তাসকলৰ দেহত শেষ বিন্দু ৰক্ত থকালৈকে আমি আপোনালোকৰ এই ষড়যন্ত্ৰ সফল কৰিব নিদিওঁ। শ্ৰদ্ধাৰ ৰাইজ, অসমখনক আমি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন কৰিব লাগে। অসমলৈ উন্নয়ন আনিব লাগে, অসমলৈ বিকাশ আনিব লাগে। অসমৰ মহিলাসকলৰ, শিশুসকলৰ, যুৱকসকলৰ উন্নয়নৰ বাবে আমি কাম কৰিব লাগে। 2016 চনত আপোনালোকে চৰকাৰ গঠন কৰি দিছিলে আমাৰ ৰাইজক সেৱা কৰিবৰ বাবে, অসমখনক আগুৱাই লৈ যাবৰ বাবে। আজি মই গৌৰৱেৰে সৈতে কওঁ যে যোৱা 4টা বছৰত আমি যিখিনি কাম আগুৱাই নিলো আৰু অনাগত এটা বছৰত আজি আমি যিখিনি কাম কৰাৰ সংকল্প লৈছোঁ, এনেকুৱা ধৰণে যদি কাম হৈ থাকে অহা 5 বছৰৰ ভিতৰত ভাৰতৰ 5খন শক্তিশালী ৰাজ্যৰ ভিতৰত এখন হিচাপে অসম পৰিগণিত হ'ব, তাত মোৰ কোনো সন্দেহ নাই। আজি আপোনালোকে চাওক,
স্বাধীনতাৰ ইমান বছৰত ডিব্ৰুগড়ত আমি এখন মাত্ৰ মেডিকেল কলেজ কৰিছিলোঁ উজনিত। আজি আমাৰ চৰকাৰৰ নেতৃত্বত তিনিচুকীয়াত মেডিকেল কলেজৰ কাম আৰম্ভ হ'ল আৰু অহা কেইদিনমানৰ ভিতৰতে চৰাইদেউ জিলাৰ সোণাৰীত আৰু এখন নতুন মেডিকেলৰ কাম আমি আৰম্ভ কৰিম। আজি সুপাৰ স্পেচিয়েলিটি হ'ল হস্পিটাল হ'ল শিৱসাগৰত। আজি আমি ডিব্ৰুগড় মেডিকেল কলেজৰ লগত 300 ৰোগীক একেলগে চিকিৎসা কৰিবৰ বাবে এখন ডাঙৰ কেন্সাৰ হস্পিটালৰ কামো আজি আমি ডিব্ৰুগড়ত আৰম্ভ কৰিব পাৰিছো। আজি আমাৰ চৰকাৰ আহিলে প্ৰত্যেক বছৰে 7 লাখ ল'ৰাক আমি বিনামূলীয়াকৈ কলেজত নামভৰ্তি কৰাবলৈ সক্ষম হৈছো। 63 লাখ ল'ৰা ছোৱালীয়ে বিনামূলীয়া কিতাপ পাইছে আৰু কেইদিনমান আগতে হোষ্টেলত থকা ল'ৰাবিলাকৰো মেজ ডিউচৰ আধা দায়িত্ব চৰকাৰে হাতত ল'লে। আমি অটল অমৃত অভিযান আৰম্ভ কৰিলো, আয়ুষ্মান ভাৰত অভিযান আৰম্ভ কৰিলো আৰু এই দুইটা আঁচনিৰ জৰিয়তে আজি অসমৰ 1.5 লাখ ৰোগীয়ে বিনামূলীয়াকৈ চিকিৎসা কৰিব পাৰিছে। আজি অটল অমৃত অভিযানৰ কাৰ্ড হাতত লৈ কেন্সাৰ বেমাৰীয়েও নিশ্চিতভাৱে এবাৰ হলেও চিন্তা কৰে যে চৰকাৰৰ আজি এই আঁচনিৰ বাবে মোৰ যি ৰোগৰ চিকিৎসা আছিল সি সহজ হ'ল, সি আজি মই বিনামূল্যে চিকিৎসা কৰিব পাৰো। আমাৰ চৰকাৰ আগবাঢ়ি গ'ল। প্ৰত্যেকখন ৰেভিনিউ ভিলেজত আমি কৃষিৰ বাবে একোখনকৈ ট্ৰেক্টৰ দিয়াৰ সিদ্ধান্ত ললো। আমি সিদ্ধান্ত ললো যে যিমান বৃদ্ধ ব্যক্তি আছে সকলোকে আমি পেঞ্চন দিম। 13 লাখ নতুন মানুহে আজি পেঞ্চন পোৱা আৰম্ভ কৰিলে। এইবাৰ আমি আৰম্ভ কৰিছো, আপোনালোকৰ গাঁৱে গাঁৱে ইতিমধ্যে প্ৰপত্ৰ গৈছে যে অসমত যিমান গৰাকী বিধৱা মহিলা আছে সকলো মহিলাক এই বছৰৰ পৰা আমি পেঞ্চন দিয়া আৰম্ভ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি আৰু এটা সিদ্ধান্ত লৈছো যে আমাৰ গাঁৱে ভূঞে বিভিন্ন কাৰণত যিবিলাক মহিলা বিয়া নোহোৱাকৈ থাকি গ'ল, ছোৱালী বিয়া নোহোৱাকৈ থাকি গ'ল, তেওঁলোককো আমি অহা বছৰৰ পৰা মাহিলী পেঞ্চন দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি যোৱা বছৰত 11,000 কিলোমিটাৰ ৰাস্তা আমি নিৰ্মাণ কৰিবলৈ সক্ষম হলো। এই বছৰত আমি আৰু 10,000 কিলোমিটাৰ ৰাস্তাৰ কাম আমি আৰম্ভ কৰিম। 12খন নতুন মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিলো। 6খন নতুন ইঞ্জিনিয়াৰিং কলেজৰ নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিলো। 3খন নতুন বিশ্ববিদ্যালয় স্থাপন হ'ল। এইবাৰ আমি গোলাঘাটত আৰু এখন বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছো। আজি আমাৰ তিনিচুকীয়া জিলাত ল'ৰা ছোৱালীয়ে কলেজৰ এডমিশ্যনৰ সময়ত এডমিশ্যন নাপাই চিন্তা কৰি থাকে। এই বছৰ মাত্ৰ তিনিচুকীয়াতে কাকপথাৰ আৰু ডুমডুমাত আমি আৰু এখন কলেজ আৰম্ভ কৰাৰ বাবে 2খনকৈ কলেজ আমি আৰম্ভ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো। 3খনত আমি নতুনকৈ পলিটেকনিক বনোৱাৰ বাবে আমি সিদ্ধান্ত লৈছো। আজি এটা এটাকৈ অসমৰ চাৰিওফালে এক উন্নয়নৰ বিশাল কৰ্মযজ্ঞ আমি আৰম্ভ কৰিছো। বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ সমস্যা আছিল। আজি আমি সিদ্ধান্ত লৈছো যে 15 আগষ্টৰ আগতে আমি বিদ্যালয় মহাবিদ্যালয়সমূহৰ প্ৰাদেশিকৰণৰ কাম আমি সম্পূৰ্ণ কৰিম। এই বছৰৰ পৰা আমি সিদ্ধান্ত লৈছো যে যিমান ল'ৰাই কংগ্ৰেছৰ দিনত 8লৈকে বিনামূলীয়া পাঠ্যপুথি আছিল, আমি প্ৰথমতে ক্লাছ 10লৈকে বিনামূলীয়া পাঠ্যপুথি কৰিলো। তাৰ পিছত আমি দ্বাদশ শ্ৰেণীলৈকে বিনামূলীয়া পাঠ্যপুথি আৰম্ভ কৰিলো। এই বছৰৰ পৰা ডিগ্ৰী পৰ্যায়তো ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰৰ ল'ৰাকো আমি বিনামূলীয়াকৈ কিতাপ দিয়াৰ কাম আমি আৰম্ভ কৰিম। আজি আমি এটা এটাকৈ আমি ৰাজ্যখনত কাম আগুৱাই লৈ গৈ আছো। আজি মহিলা আত্মসহায়ক গোটসমূহৰ বাবে আমি কনকলতা মহিলা আত্মসহায়ক গোট আঁচনি আমি আৰম্ভ কৰিলো। যোৱা বছৰ আমি গ্ৰুপবিলাকত 25,000 টকাকৈ দিছিলো। যোৱাবাৰ যিবিলাক গ্ৰুপে 25,000 টকা পালে, এই জুন জুলাই মাহৰ আগতে অসমৰ আৰু বাকী থকা সকলো গ্ৰুপকে 25,000 আৰু 25,000 পোৱা গ্ৰুপবিলাকক এই বছৰ আমি আৰু 50,000 টকাকৈ চৰকাৰৰ পৰা অনুদান দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো।
আজি আমি ৰাজ্যখনত সিদ্ধান্ত লৈছো যে কোনোবা চৰকাৰী কৰ্মচাৰীৰ যদি পেঞ্চন হয় আৰু ঘৰত যদি ছোৱালীজনীৰ বিয়া নোহোৱাকৈ থাকি যায় সেই ছোৱালীজনীয়েও দেউতাকৰ পেঞ্চন পাব লাগিব। আমি প্ৰণাম আইন আৰম্ভ কৰিলো। কোনোবা পিতৃ মাতৃৰ যদি ল'ৰা ছোৱালীয়ে যদি পিতৃ মাতৃক নাচায় তেওঁলোকৰ দৰমহাৰ পৰা 15% কাটি আনি দেউতাক মাকৰ বেংক একাউণ্টত জমা দিয়া হ'ব। আজি সেই আঁচনি আগবাঢ়ি গ'ল। 2 টকাৰ চাউল আছিলে, 3 টকাৰ চাউল আছিলে, তাক আমি 1 টকা মূল্যত ৰাইজৰ কাৰণে দিলো। বাগানৰ লোকক আমি বিনামূলীয়াকৈ 1 টকাৰ চাউল যোগান ধৰিলো। আজি আমি সিদ্ধান্ত লৈছো যে মে মাহৰ পৰা যি 1 টকা মূল্যৰ চাউলৰ 1 টকা দি আছিল, মে মাহৰ পৰা সকলোৱে বিনামূলীয়াকৈ চাউল পোৱা আৰম্ভ হ'ব। 1 টকা পইচাও আৰু আমি দিব নালাগে। আমি সিদ্ধান্ত লৈছো যে চাউল অকল বিনামূলীয়াকৈ দিলে নহ'ব, ঘৰৰ যাতে প্ৰত্যেকগৰাকী মহিলাই আনন্দত দিন কটাব পাৰে। অহা বছৰৰ পৰা আমি দালি আৰু চেনিও আপোনালোকক আধা দামত দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। চাহ বাগিচা অঞ্চলত আমি 100খন নতুন হাইস্কুল নিৰ্মাণৰ কামত আমি আগবাঢ়িবলৈ সিদ্ধান্ত লৈছো। আজি আমি অসমৰ চাৰিওফালে আজি আমি শিক্ষানুষ্ঠান, স্বাস্থ্যৰ অনুষ্ঠান, ৰাস্তা ঘাট আৰু তাৰ লগে লগে জনকল্যাণমূলক আঁচনিৰ জৰিয়তে আমি এখন উন্নয়নৰ নতুন আমি মানচিত্ৰ নিৰ্মাণ কৰিব খুজিছো। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ অসমখন আগুৱাই গৈ আছে। আজি আপোনালোকে চাৰিওফালে যাওক, যি গাঁৱতে যাওক শিল এটুকুৰা তাত নতুনকৈ পৰা দেখা পাব। আজি যিকোনো কলেজৰ ল'ৰা ছোৱালীক সোধক যে আমি এডমিশ্যনত পইচা দিবলগীয়া হোৱা নাই। দেউতাক মাকে কিতাপৰ বাবে চিন্তা কৰিবলগীয়া হোৱা নাই, চৰকাৰে কিতাপৰ বাবে চিন্তা কৰিছে। আনকি ডিব্ৰুগড় বিশ্ববিদ্যালয় হোষ্টেলত থকা ল'ৰাজনৰো মেজ দিউচৰ কথা এইখন চৰকাৰে চিন্তা কৰিছে। মহিলাৰ আত্মসহায়ক গোটসমূহৰ কথা আজি আমাৰ চৰকাৰে চিন্তা কৰিছে। বিধৱা মানুহজনীৰ কথা আমাৰ চৰকাৰে চিন্তা কৰিছে। আজি বিয়া নোহোৱা ছোৱালীজনীৰ কথাও আমাৰ চৰকাৰখনে চিন্তা কৰিছে। আজি এক উন্নয়নৰ নতুন পৰিৱেশ নিৰ্মাণ হৈছে। আজি মানুহে আন্দোলনৰ কথা নাপাতে, মানুহে ৰাস্তাৰ কথা পাতে, স্কুলৰ কথা পাতে, আত্মসহায়ক গোটৰ কথা পাতে, আৰু এই পৰিৱেশ আমি ধৰি ৰাখিব লাগিব। আজি আমি এটা কথা স্পষ্টভাৱে সকলোৱে বুজি পাব লাগিব যে আন্দোলনে অসমক আগতে উন্নতি কৰা নাছিল, এতিয়াও নকৰিব। অসমক যদি কোনোবাই আগুৱাই লৈ যাব পাৰে সেয়া হৈছে মাত্ৰ বিকাশ, বিকাশ আৰু বিকাশ, ডেভেলপমেণ্ট, ডেভেলপমেণ্ট আৰু ডেভেলপমেণ্ট। আজি যিসকলে আন্দোলন কৰি আছে তেওঁলোকক মই সুধিব খোজো যে আপোনালোকে কাৰ কাৰণে আন্দোলন কৰিছে? প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোকৰাঝাৰত ক'লে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকখন সভাত কৈ আছে, আমি প্ৰত্যেকখন সভাত কৈ আছো যে আমাৰ দেশত 1 টুপি তেজ থকালৈকে আমি নতুনকৈ এজনো বিদেশী আমি অসমত আহিব নিদিও। যদি ইমানখিনি স্পষ্টভাৱে কৈ দিয়াৰ পিছত এই আন্দোলনৰ প্ৰয়োজনীয়তা ক'ত আছিল? এই আন্দোলনৰ উদ্দেশ্য কি? এই আন্দোলনৰ মাজত ৰাজনৈতিক দল গঠনৰ কথা কিয় কোৱা হয়? এই আন্দোলনৰ ভিতৰত উদ্দেশ্য কি? এই আন্দোলনে কংগ্ৰেছী মানুহৰ ঘৰত যে আক্ৰমণ নকৰে, অকল বিজেপি মানুহৰ ঘৰত কিয় আক্ৰমণ কৰে? এই প্ৰশ্নৰ উত্তৰ ক'ত থাকিব পাৰে? সেইবাবে শ্ৰদ্ধাৰ ৰাইজ, এই আন্দোলন আছিল ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত। অসমখনক এক সাম্প্ৰদায়িক শক্তিৰ হাতত গতাই দিয়াৰ এই আন্দোলনৰ আঁৰত ষড়যন্ত্ৰ আছিল। আজি ক'ৰ পৰা চাৰ্জিল ইলামে সাহস কৰিলে যে ভাৰতৰ পৰা অসমখন কাটি দিয়া হ'ব? কিয় আজি এই সংগঠনসমূহে চাৰ্জিল ইলামৰ বিৰুদ্ধে এটা কিয় ষ্টেটমেণ্ট নিদিয়ে? এই সংগঠনবিলাকে বটদ্ৰৱাত যেতিয়া কোনোবাই আমাৰ মাটি দখল কৰিছিল কিয় এটা শব্দ নকয়? এই সংগঠনবিলাকে কাজিৰঙাৰ পৰা বাংলাদেশীক উচ্ছেদ কৰাৰ কথা কিয় নকয়? এই সংগঠনবিলাকে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক শুদ্ধকৈ নিৰ্মাণ কৰাৰ কথা কিয় নকয়? এই সংগঠনবিলাকে কিহৰ কাৰণে মৌলবাদী শক্তিৰ বিৰুদ্ধে যুদ্ধ নকৰে? তাৰ উত্তৰ তেওঁলোকৰ ওচৰত নাই। তেওঁলোকে মৌলবাদী শক্তিসমূহৰ বিৰুদ্ধে যুঁজাৰ সাহস নাই।
আৰু এনেকৈ যদি অসমৰ ৰাইজ বহি থাকে বেছি দিন নাথাকিব যে আজমল বা কোনোবা আজমলৰ বংশধৰ অসমত মুখ্যমন্ত্ৰী হ'বৰ কাৰণে আৰু বেছি দিন নালাগিব আমি বাৰে বাৰে জাতীয় সংগঠনসমূহক কৈছো বাৰে বাৰে আমি দল সংগঠনক কৈছো যে অসমখন যদি বচাব লাগে আমি সকলো একত্ৰিত হৈ আজমলৰ দৰে শক্তিবিলাকক ব্ৰহ্মপুত্ৰত আমি দলিয়াই দিব লাগিব তেতিয়াহে আমাৰ অসম সুৰক্ষিত হ'ব কিন্তু এই সংগঠনবিলাকে আজমলৰ বিৰুদ্ধে মাত নিদিয়ে এই সংগঠনবিলাকে মৌলবাদীৰ শক্তিৰ বিৰুদ্ধে মাত নিদিয়ে কোনখন আছিল অসমখন শংকৰ মাধৱৰ এই অসমখন বদলাই তেওঁলোকে শংকৰ আৰু আজান কৰি দিলে এই অসমখন হৈছে শংকৰ মাধৱ আৰু আজানৰ শংকৰ আৰু আজানৰ নহয় মাধৱদেৱৰ নামটো নোহোৱা কৰি দিলে মাজত কৰবাৰ পৰা তেওঁলোকে তেনেকৈ আগবাঢ়ি গৈ আছে কিন্তু আমি অসমখনক নৱনিৰ্মাণৰ বাবে চিন্তা কৰিছো অহাকালি অসমৰ 900 আমি মন্দিৰ মঠ দেৱালয় সত্ৰসমূহক আমি মাতিছো গুৱাহাটীত অসম দৰ্শন আঁচনিৰ জৰিয়তে তেওঁলোকক আমি সহায় কৰাৰ সিদ্ধান্ত লৈছো আমাৰ মঠ মন্দিৰলৈ যোৱাৰ বাবে আমি 600 কিলোমিটাৰ নতুন ৰাস্তা বনাবৰ বাবে আমি সিদ্ধান্ত লৈছো আমাৰ মহিলাসকলৰ দুখ কষ্টৰ কথা উপলব্ধি কৰি আত্মসহায়ক গোটেই হওক বিধৱা পেঞ্চনেই হওক বৃদ্ধ পেঞ্চনেই হওক অবিবাহিতা ছোৱালীৰ বাবে পেঞ্চনেই হওক আমি নতুন নতুন আঁচনিৰে আমাৰ সমাজখনক প্ৰাণৱন্ত আৰু জীৱন্ত কৰি তোলাৰ আমি চেষ্টা কৰিছো চাবুৱাত আমি অনিৰুদ্ধদেৱৰ নামত কিৰা ইউনিভাৰ্চিটিৰ কথা কৈছো মৰাণ আৰু মটকসকললৈ স্বায়ত্ত শাসনৰ আমি কথা কৈছো মাজুলীত আমি সাংস্কৃতিক বিশ্ববিদ্যালয় কৰিছো হোজাই নাৰায়ণপুৰ আৰু বৰপেটাত আমি নতুন বিশ্ববিদ্যালয় স্থাপন কৰিছো ধুবুৰীত নতুন মেডিকেল কলেজ আৰম্ভ কৰিছো নলবাৰীত মেডিকেল কলেজ আৰম্ভ কৰিছো কোকৰাঝাৰত মেডিকেল কলেজ আৰম্ভ কৰিছো ডিফুত মেডিকেল কলেজ আমি আৰম্ভ কৰিছো লখিমপুৰত মেডিকেল কলেজ আমি আৰম্ভ কৰিছো তিনিচুকীয়াত আমি মেডিকেল কলেজ আৰম্ভ কৰিছো আৰু এই বছৰৰ পৰা আমি সোণাৰী আৰু বিশ্বনাথ চাৰিআলিটো আমি নতুনকৈ মেডিকেল কলেজৰ কাম আমি হাতত ল'ম আমি ইঞ্জিনিয়াৰিং কলেজ কৰিছো আমি ইঞ্জিনিয়াৰিং কলেজ কৰিছো বঙাইগাঁৱত কৰিছো আমি বিহালীত কৰিছো আজি আমি এই ধৰণে সায়েন্সৰ প্লেনেটৰিয়াম নতুনকৈ কলেজ স্থাপন চাৰিওফালে এক উন্নয়নৰ নতুন বাতাবৰণ আমি নিৰ্মাণ কৰিছো আজি এই ষড়যন্ত্ৰকাৰীসকলে আমাৰ ৰাজ্যখনক পিছুৱাই লৈ যাব খোজে টায়াৰ জ্বলোৱা মানে কি টায়াৰ জ্বলালে টায়াৰটোৱে দুখ নাপায় ৰাস্তাটো ভাঙি যায় তেওঁলোকৰ ইচ্ছা হল যে অসমৰ ৰাস্তাবিলাক ভাঙি যাব লাগে আন্দোলন কৰিলে ক্ষতিকাৰ হয় স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ ক্ষতি হয় তেওঁলোকৰ উদ্দেশ্য হল আমাৰ ল'ৰা ছোৱালীবিলাক অকৰ্মণ্য হ'ব লাগে পঢ়া শুনাত তেওঁলোকে মেধাৱী হ'ব নালাগে আজি তেওঁলোকে মহিলাসকলক আন্দোলন কৰিবলৈ লৈ আহে কেনেকৈ লৈ আহে বোলে আপোনাৰ বাগানখনত বাংলাদেশী আহিব আপোনাৰ গাঁৱত বাংলাদেশী আহিব মই আন্দোলনকাৰীসকলক কৈছো যে আপোনালোক হয় বহুত বেছি স্মাৰ্ট নহলে বহুত বেছি বুৰ্বক কাৰণ আপোনালোকেও জানে যে এজনো বিদেশী কোনো চাহ বাগিচাত নাহে এজনো বিদেশী ডিব্ৰুগড় তিনিচুকীয়া গোলাঘাট চৰাইদেউ ডিব্ৰুগড় শিৱসাগৰত এজনো নতুনকৈ বিদেশী নাহে এই কথা আপোনালোকে জানিও অপপ্ৰচাৰ কৰিব খোজে জুবিন গাৰ্গে গায় পলিটিক্স নকৰিবা বন্ধু মই গানটোক নতুনকৈ গাওঁ যে মিছা কথা কৈ পলিটিক্স নকৰিবা বন্ধু খালি মিছা কথাৰে অসত্য কথাৰে অসমখনক তেওঁলোকে অশান্তি কৰিব খোজে আজি মই তেওঁলোকক আহ্বান জনাম যে চৌকিডিঙি পথাৰত যিদিনাখন আপোনালোকে মিটিং কৰিছিল সিদিনাখন আপোনালোকে কৈছিল যে উজনি অসমখন বিজেপিময় হৈ গ'ল বিজেপি সব আঁতৰি গ'ল আৰু বিজেপি নাই ইমান ডাঙৰ আমি চৌকিডিঙিত ৰেলী কৰিলো আজি মই সেই সংগঠনবিলাকক কওঁ যে চৌকিডিঙি খেলপথাৰ যদি কেঁচুৱাৰ পথাৰ এইখন খনিকৰ খেলপথাৰখন তাতকৈ 3 গুণ ডাঙৰ যুৱকৰ খেলপথাৰ গতিকে তুলনা কৰি চালে বুজি পাব যে বতাহ কোনফালে গৈ আছে হাৱা কোনফালে গৈ আছে আৰু এই বতাহ আৰু হাৱাই পুনৰ এবাৰ অসমত 100টা সিটেৰে বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা কৰিব তাত আৰু কোনো সন্দেহ নাই আমি স্পষ্টভাৱে ক'ব পাৰো শ্ৰদ্ধাৰ ৰাইজ এই সভাখনৰ নাম আমি সংকল্প ৰাখিছো কিয় সংকল্প ৰাখিছো
আপোনালোকে মৰম শ্ৰদ্ধা আৰু যথেষ্ট আগ্ৰহেৰে আমাৰ চৰকাৰখন আপোনালোকে প্ৰতিষ্ঠা কৰিছিল যোৱা 4টা বছৰত আমি যিমানখিনি কাম কৰিব পাৰিলোঁ কৰিলোঁ কিন্তু অহা 6 মাৰ্চত যেতিয়াৰ পৰা নতুন বাজেট আহিব আমাৰ সন্মুখত আৰু 1 বছৰ থাকিব অহা এটা বছৰত আপোনালোকৰ আশীৰ্বাদ লৈ আমি সংকল্প ল'ব খুজিছোঁ যে অহা এটা বছৰত আমি দিনে ৰাতিয়ে আকৌ আপোনালোকৰ বাবে সেৱা কৰিম যোৱা 4 বছৰত যি আমি কৰিলোঁ তাতকৈ দুগুণ কাম আমি অহা বছৰত কৰি সম্পূৰ্ণ কৰিম তাৰ সংকল্প লোৱাৰ উদ্দেশ্যে আজি আমি ইয়াত সমবেত হৈছোঁ শ্ৰদ্ধাৰ ৰাইজ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়ালৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব আমাৰ অসমৰ স্বাৰ্থ বিঘ্নিত কোনেও কৰিব নিদিয়ে ভূপেন হাজৰিকা ডাঙৰীয়াক কংগ্ৰেছে ভাৰত ৰত্ন দিয়া নাছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰত ৰত্ন দিছিল মনমোহন সিং অসমৰ পৰা গৈ প্ৰধানমন্ত্ৰী হৈছিলে কিন্তু মনমোহন সিঙে ডিঙিত এদিনও গামোচা লোৱাৰ উদাহৰণ আমি দেখা পোৱা নাছিলোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিদেশত গলেও অসমৰ গামোচাখন গাত লৈ যায় গামোচাখন আৰু অসমৰ সম্পৰ্ক মোদী ডাঙৰীয়াই গামোচাখন যেতিয়া ডিঙিত লয় আমি ভাবো যেন অসমখন মানেই ভাৰত ইমান প্ৰধানমন্ত্ৰী এজনে ডিঙিত গামোচাখন লৈ আমাক যিদৰে সন্মান দিয়ে আগতে দেশৰ কোনো প্ৰধানমন্ত্ৰীয়ে তেনেকৈ অসমৰ মানুহক সন্মান দিয়া নাছিল আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটাকৈ অসমখনৰ যিমান সমস্যা আছিল তেখেতে আজি সমাধান কৰিলে অইল ৰয়েলটিৰ পৰা আৰম্ভ কৰি নুমলীগড় ৰিফাইনেৰীৰ সমস্যাৰ পৰা আৰম্ভ কৰি গেছ গ্ৰিডলৈকে যিমানখিনি আঁচনি কৰিব পাৰে মোদী ডাঙৰীয়াই আমাৰ বাবে কৰি পঠিয়ালে তেখেতে আজি অসমৰ ৰাইজক বিশ্বাসত লৈ উত্তৰ পূৰ্বক আজি দেশৰ এক চালিকা শক্তিলৈ ৰূপান্তৰিত কৰিলে আমি ভাৰতীয় জনতা পাৰ্টিৰ পতাকাৰ তলত অসম গণ পৰিষদ দলৰ সৈতে মিত্ৰতাৰে সৈতে আমি অসমখনক আকৌ এবাৰ আগুৱাই লৈ যাব লাগিব আমি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ মই নিশ্চিত যে আজি ডিব্ৰুগড় জিলাত এই খনিকৰ খেলপথাৰত যি লোকৰ সমাগম হ'ল তাৰ পৰা মই এটাই কথা জানো যে আজিৰ পৰা বিজেপিক বেয়া পোৱা পাৰ্টিবিলাকে ইলেকশ্যনলৈকে ঘৰত শুই যাওক আৰু তেওঁলোকৰ ইয়াত কোনো কাম নহ'ব তেওঁলোকে আজিৰ পৰা ৰিটায়াৰমেণ্ট ল'ব লাগে তেওঁলোকে যিমানেই প্ৰচাৰ নকৰক কিয় বিজেপি এনেকে মানুহ আনিছে তেনেকে মানুহ আনিছে আমি এনেকে তেনেকে মানুহ আনা নাই আমি উন্নয়নৰ কথাৰে আমি মানুহ আনো কাৰণ জনতাৰ হৃদয়ত বিজেপি আছে জনতাৰ চৰণত বিজেপি আছে জনতাৰ চৰণত বিজেপিৰ কৰ্মীসকল আছে যেতিয়াই আমাৰ বাবে প্ৰয়োজন হয় যেতিয়াই আমাক আশীৰ্বাদৰ প্ৰয়োজন হয় তেতিয়াই ৰাইজ হিল্লল ভাঙি ওলাই আহে নলবাৰীত ওলাই আহিলে আজি তাৰ পিছত বোকাখাটত ওলাই আহিলে জাগিৰোডত ওলাই আহিলে কোৱালকুছিত ওলাই আহিলে বিশ্বনাথ চাৰিআলিত ওলাই আহিলে ধেমাজিত ওলাই আহিলে আজি ডিব্ৰুগড়ত এই লাখ লাখ লোক ওলাই আহিলে কাৰণ জনতাৰ আশীৰ্বাদ সদায় আমাৰ লগত আছে আৰু জনতাৰ আশীৰ্বাদ সদায় আমাৰ লগত থাকিব মই ৰাইজক অনুৰোধ কৰিম যে অপপ্ৰচাৰত আপোনালোকে বিশ্বাস নকৰিব যেতিয়ালৈকে নৰেন্দ্ৰ মোদী আছে যেতিয়ালৈকে আমি ইয়াত আছো অসমৰ স্বাৰ্থৰ বিপৰীতে আমি এটা সৰু কামো হ'ব নিদিওঁ তাৰ প্ৰতিশ্ৰুতি আজি আমি ৰাইজক আমি দি যাব খুজিছোঁ আমাৰ চৰকাৰখনে বহুবিলাক নতুন আঁচনি ল'ব 6 মাৰ্চত আপোনালোকে বাজেটত শুনিব আপোনালোকৰ বহুত আশা আকাংক্ষা আমি পূৰণ কৰাৰ বাবে সংকল্প লৈছোঁ আৰু সেই দিশত আমি কাম কৰিম আজিৰ এই অনুষ্ঠানত আপোনালোকৰ উপস্থিতিয়ে আমাক কাম কৰাৰ কাৰণে বহুত সাহস আৰু শক্তি দিলে মোক যেতিয়া সিএৰ আন্দোলন চলি আছিলে কিছুমানে ফেচবুক টুইটাৰত লিখে যে এবাৰ উজনি অসমত আহকচোন চাই ল'ম মই উজনি অসমতো যামেই চাই ল'ব কি ইচ্ছা আছে আই মাতৃসকলৰ লগত যাম পিঠা পনা খাই আকৌ ঘূৰি আহিম তাত কি অসুবিধা আছে আজি আমি ইয়াতে আপোনালোকে অকল আমাক পিঠা পনাই খুৱাই নহয় যি ধৰণে ইয়াত থাকি উপস্থিত থাকি আপোনালোকে আমাক আশীৰ্বাদ দিলে তাৰ বাবে মই আপোনালোকক শত কোটি নমস্কাৰ জনাইছোঁ আজি আপোনালোকে আমাৰ মনত অদ্ভুত সাহস দিলে অদ্ভুত শক্তি দিলে এই সাহস আৰু শক্তিৰে আমি অসমখনক বিকাশৰ পথলৈ লৈ যাম আপোনালোকে মোৰ লগত সকলোৱে
100টা সিট জিকিব লাগিব নে নাই লাগিব নে নাই অসমৰ পৰা আজমলক দলিয়াই পঠিয়াব লাগিব নে নাই অসমলৈ উন্নয়ন আনিব লাগিব নে নাই সব ৰেডি বিজেপিক ভোট দিব সব ৰেডি এমএলএ উজনি অসমৰ প্ৰত্যেকটো সিটতে বিজেপি জিকিব ৰেডি যদি সকলোৱে ৰেডি এটা দীঘলীয়া হাত চাপৰি আপোনালোকে বজাওক এজনো বাদ পৰি যাব নালাগে এজনো বাদ পৰিব নালাগে এনেকুৱা হাত চাপৰি বজাওক যাতে মোদী ডাঙৰীয়াই দিল্লীত থাকিও ডিব্ৰুগড়ৰ জনতাৰ প্ৰাণৰ স্পন্দন শুনিব পাৰে আৰু অলপ বজাওক মই ইয়াত শুনি ৰখি আছো ময়ো বজাই দিছো এতিয়া যিবিলাকে প্ৰচাৰ কৰি থাকে যে আমি মানুহ কিনি আনো মানুহ মাতি আনো তেওঁলোকক ইয়াতকৈ আৰু কিবা ডাঙৰ উত্তৰ দিব লাগে নেকি ঠিক আছে আৰু এবাৰ হাত চাপৰি বজাই দিয়ক গোটেই অসমৰ মানুহে বুজি পাব যে ডিব্ৰুগড়ত আজি কি চলি আছে ডিব্ৰুগড়ত বিজেপিৰ 100টা সিট জিকাৰ আজি আশীৰ্বাদ যজ্ঞ চলি আছে আৰু এয়া হৈছে আশীৰ্বাদৰ যজ্ঞ এই আশীৰ্বাদে 2021 চনতো বিজেপিক আকৌ এবাৰ ক্ষমতালৈ আনিব মই নিশ্চিত মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি জয় অসম জয় অসম জয় অসম বহুত বহুত ধন্যবাদ আপোনালোকৰ মৰম চেনেহ সদায় মনত ৰাখিম আৰু আমি বহুত কাম কৰিম আপোনালোকৰ কাৰণে আপোনালোকৰ হৃদয়ত আমি যাতে সদায় থাকিব পাৰো তাৰ বাবে আমি অক্লান্ত পৰিশ্ৰম কৰিম এই দুআষাৰ কৈ বিশেষকৈ মই এটা শব্দ নকলে ভুল কৰা হ'ব 10 11 12 সেই সময়ছোৱাত বা 13 14 সেই সময়ছোৱাত উজনিৰ কাৰ্যকৰ্তাসকলে বহুত কষ্ট পাইছিলে কাৰোবাৰ ঘৰত আক্ৰমণ কাৰোবাৰ ঘৰত অত্যাচাৰ কিন্তু এজনো কাৰ্যকৰ্তা নিহিলিলে সকলো বিজেপি কৈ ষ্টেণ্ড লৈ থাকি গল মই আজি উজনি অসমৰ নলবাৰী বোকাখাট বিশ্বনাথৰ মিটিঙৰ পৰা আপোনালোকক মই সদায় প্ৰণাম জনাই আছিলো যে উজনিৰ কাৰ্যকৰ্তাসকলক আজি সন্মুখত দেখা পায় ৰঞ্জিত দাস ডাঙৰীয়া আমি সকলো মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোৱে উজনি অসমৰ বিজেপিৰ কাৰ্যকৰ্তাসকলৰ শ্ৰী চৰণত আজিৰ পৰা আমি ইয়াতে আপোনালোকক প্ৰণাম জনাইছো কাৰণ আপোনালোকে যি সাহস দেখুৱালে শক্তি দেখুৱালে সি সদায় আমাক অনুপ্ৰাণিত কৰিব পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম